কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু চাওক পানীখিনি শুহি কেনে ধুনীয়াকৈ এটা গোট খাই গৈছে সকলো আপোনালোকে ভালে আছে বুলি আশা কৰিলোঁ বাকী থাম্বনেইল আৰু টাইটেল চাই কেনেতো গমেই পাইছে আজি কি বনাব যাই আছোঁ মায়ে বনাব বাকী আপোনাৰ ইয়াতে আছে বিলাহী কাটি থোৱা ইয়াতে আছে পিঁয়াজ ইয়াতে আছে আদা নহৰু থেথেলাই লোৱা হৈছে খুন্দনিত বাকী ইয়াতে আছে সৰিয়হটো জলকীয়াৰ লগত পিছা হ'ব আৰু আপোনাৰ ইয়াতে আছে যোনটো আজিৰ ডিছ হ'ব সেইটো হ'ল ফুলকবিৰ ঠাৰি দি চৰচৰি বনোৱা হ'ব তো এটা বঢ়িয়া টেষ্ট উঠে মজা লাগে খাই কেনে তো আপোনালোকক কেনেদৰে বনাব লাগে সকলোকে জনাই আছোঁ তো এয়া গেছ দেখিবলৈ পাইছে ইয়াতে প্ৰথমতে দিয়া হ'ব সৰিয়হৰ তেল মিঠাতেলৰ পিছত ইয়াতে এড কৰা হৈছে আপোনাৰ শুকান জলকীয়া আৰু তেজপাত এটা পাঁচফোৰণ মিঠাতেল তো ডিছটোৰ আৰম্ভণি হৈ গৈছে গাইজ মজা লাগিব আজি তো ইয়াতে গোটেইখিনি বস্তু আপোনালোকক দেখুওৱা হৈ গৈছে অলৰেডি নহৰু আৰু আদাটো এড কৰা হৈছে প্ৰথমতে নহৰু আদাখিনি অলপমান ভালদৰে ভাজি ল'ব লাগিব যাতে তাৰে গোন্ধটো যায় আৰু এটা ৰং আহে ভাল সিম্পল ৰেচিপি হয় গাইজ আপোনালোকে ঘৰতে বনাই কেনে খাব পাৰে ফুলকবিৰ ঠাৰি বহুতে হয়তো পেলাই দিয়ে কিন্তু যোনটো এইটো ষ্টাইলত বনালে বিৰাট সোৱাদ লাগে আপোনালোকে যদি এবাৰো খাই পোৱা নাই তেনেহ'লে এইবাৰ এই ভিডিঅ'টো চাই কেনে একবাৰ নিশ্চয় ট্ৰাই কৰিব আপোনালোকে সকলোৱে ভাল পাব মোৰ গেৰাণ্টি আছে ভালদৰে ভাজি ল'ব বাদামী কালাৰ অহালৈ আপোনালোকে গোন্ধটো যেতিয়ালৈ যায় নহৰুৰ গোন্ধ বহুতে ভাল নাপায় ময়ো ভাল নাপাওঁ কিছুমানে ভাল পাবও পাৰে কিন্তু আমি ভাজি লওঁ ভালদৰে পিঁয়াজ তো ইয়াত গাইজ পিঁয়াজ যাই আছে এতিয়া বৰ্তমান আপোনালোকে পিঁয়াজখিনি ভালদৰে ভাজিব লাগিব আমি বাকী ইয়াতে মছলাত আপোনাৰ ধনিয়া পাউডাৰ যোনটো নৰ্মেল ধনিয়া পাউডাৰ এভৰিডে ইউজ কৰা হৈছে জিৰা ব্যৱহাৰ কৰা হৈছে এভৰিডে জিৰা এইখিনি ভালদৰে লাৰি ল'ব লাগিব তো গাইজ 31st নাইটত মানুহে বহুত বেছি পাৰ্টি কৰে আমাৰ পাৰ্টি হ'ব চৰচৰি দি নেক্সট যাব বিলাহীটো এড কৰি দিয়া হৈছে দেখিবলৈ পাইছে কিমান ধুনীয়া এটা কালাৰ বিলাহীত যিটোৱে এই ডিছটোক এটা কালাৰ দিব এই বিলাহীয়ে কালাৰ দিব তো গাইজ সৰিয়হটো আপোনালোকে কুমহীয়া পানীত 1 ঘণ্টামান তিয়াই থৈ দিব প্ৰথমতে তাৰপিছতে এইটো হয়তো মিক্সিত নহ'লে বা খুন্দনিত খুন্দি ল'ব খুন্দনিত খুন্দিলে এটা বেলেগ ধৰণৰ এটা সোৱাদ আহে এয়া দেখিবলৈ পাইছে এটা জলকীয়াৰ লগত জলকীয়াটো নিজৰ কথা আপোনালোকে যদি বেছি জ্বলা খাই ভাল পায় তেনেহ'লে ইয়াতে 2-3টা জ্বলা একেলগে দিব পাৰে আমি এটাই ব্যৱহাৰ কৰি আছোঁ বৰ্তমান ইয়াতে গৈ আছে হালধি গাইজ হালধিখিনি দিয়াৰ পিছতে ইয়াতে মেইন ইম্পৰ্টেণ্ট বস্তুখিনি যাব এইটো হ'ল ফুলকবিৰ ঠাৰি আৰু আলু ইয়াত আপোনালোকে ছেম ষ্টেপ বাই ষ্টেপ বস্তুবিলাক ফ'ল' কৰি যাব তেতিয়াহে এটা বেলেগ ধৰণৰ সোৱাদ পাব যিটো সোৱাদ আপোনালোকে ভাল পাব সকলোৱে ষ্টেপবিলাক ভালদৰে ফ'ল' কৰি যাব তো গাইজ ইয়াতে এড হৈ আছে এতিয়া বৰ্তমান নিমখটো সোৱাদ অনুযায়ী আপোনালোকে দিব নিজৰ হিচাপত আমাৰ 2জন মানুহৰ হিচাপত দিয়া গৈছে ইয়াতে তো গাইজ গোটেইখিনি দিয়া হৈ গৈছে মছলা পাতি আপোনালোকে দেখাইছোঁ আপোনালোকক বাকী ইয়াতে এইখিনি এতিয়া সিজিব লাগিব অলপ ঢাকন দিয়া হ'ব ইয়াতে বৰ্তমান অলপ কম জুই দি কেনে ঢাকন দিব লাগিব এৰাউণ্ড 5 to 10 মিনিটছ বাকী ইয়াতে সিজা হোৱাৰ পিছতে ইয়াতে সৰিয়হৰ যোনটো পেষ্ট আৰু আপোনালোকৰ জলকীয়াৰ পেষ্ট সেইটো বস্তুটো এড কৰি দিয়া হ'ব তো ইয়াতে ঢাকন দিয়া হৈ গৈছে গেছ আপোনালোকক দেখাই আছোঁ 5 মিনিট পিছত একদম মোৰ ওপৰত পৰিছে খুন্দাৰ সৰিয়হখিনি ভালদৰে খুন্দি ল'ব লাগিব আমি মিহি কৰা হৈছে অলপমান এড কৰি দিয়া হৈছে প্ৰথমতে ষ্টাৰ্টিঙত আৰু অলপমান সোৱাদ আৰু কালাৰৰ কাৰণে ইয়াতে চেনি এড কৰা হ'ব এই চেনি প্ৰচেছটো আপোনালোকে ষ্টাৰ্টিঙতো দিব পাৰে ভাজাৰ সময়তে
টেকনিকত লাৰিলে তলত নালাগে যোনে এনেকৈ লাৰিব নোৱাৰে কৰচত দি লাৰিলে হ'ল যাৱাৰ পিছতে আপোনালোকে পানীখিনি অলপ গৰম কৰি থৈ দিব পানীখিনি এনেকৈ গৰম কৰি থ'লে হ'ল গৰম পানী ডাইৰেক্ট এড কৰি দিয়া হ'ব ধুনীয়া কালাৰ আহি দেখিবলৈ পাইছে আপোনালোকে বহুত ধুনীয়া এটা কালাৰ উঠিছে বাকী সৰিয়হখিনি আৰু এড কৰা হ'ব ইয়াতে পানীৰ লগত একেলগে তাতে গৰম পানী এড কৰি দিয়া হৈ গৈছে সৰিয়হটোৰ পেষ্টটোত এই বস্তু এড কৰি দিয়া হ'ব এতিয়া গৈছে আপোনালোকৰ বস্তুখিনি ওপৰত আহাকৈ পানী লাগিব তো এয়া গাইজ দেখিবলৈ পাইছে কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু চাওক পানীখিনি শুহি কেনে ধুনীয়াকৈ এটা গোট খাই গৈছে আৰু এতিয়া ইয়াতে এয়া অন্ত পৰিল এইটো ডিছৰ তো ইয়াতে ফিনিচিং কৰা হ'ব ধনিয়া পাতেদি ওপৰত ধনিয়া পাত দি দিলে হ'ল দেখিবলৈ পাইছে আপোনালোকক টেষ্ট কৰি দেখাম বস্তুটো কেনেকুৱা সোৱাদ হৈছে এয়া চাব কৈছে পানীখিনি ধুনীয়াকৈ শুহি গৈছে হ'ব তো আপোনালোকক মই এটা ধুনীয়া সৰু আলুৰ পিচ এটা আৰু এটা ঠাৰি খাই দেখাম এয়া দেখিবলৈ পাইছে ইমান ধুনীয়া তো টেষ্টটো জনাই আছোঁ গাইজ ধেমালি কৰা নাই ইমান ধুনীয়া সোৱাদ হৈছে আপোনালোকে নেক্সট টাইম এইটো ৰেচিপি আপোনালোকে ফ'ল' কৰক আৰু মোক নিশ্চয় কমেণ্ট ছেকশ্যনত জনাওক যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু এই ৰেচিপিটো বনাই কিনে চাওক যে কেনেকুৱা লাগিছে ৰেচিপিটো বনাওঁতে টাইম লাগে পানীটো দিয়াৰ পিছত শুহোঁতে টাইম লাগে কিন্তু এই কষ্টটোৰ এটা ফল আছে গাইজ আৰু যিটো ফলটো মোৰ বিৰাট মজা লাগিল খাই কিনে তো আপোনালোকে এই ৰেচিপিটো ফ'ল' কৰক আৰু নিশ্চয় বনাই কিনে মোক জনাওক গুড বাই জয় অসম